आदिवासी अनसाय आरो जौगाखां काउन्सिलनि गाहाय मावफुं सोद्रोमा दुर्गा हास्ताखौ गोख्रों रावजों सोंथि खालामदों BCF नि लेङाइ गाहाय सान्थ्रि दैदेनगिरि बिशाल दानवारा। आदिवासी अनसाय आरो जौगाखां काउन्सिलनि गाहाय मावफुं सोद्रोमा एबा BCF नि आफादगिरि दुर्गा हास्ताखौ मूर्ख जेबो रोङा आरो आदिवासी रायजो राजाफोरनि थाखाय मा मावगोन होननानै गोख्रों सोंथि खालामदों बिशाल दानवारा। बिथां बिशाल दानवारा बेबायदि गोख्रों बाथ्राफोरजों आदिवासी अनसाय आरो जौगाखां काउन्सिलनि गाहाय मावफुं सोद्रोमाखौ मानगैयै खालामदों। नाथाय मानगैयै खालामग्रा बिशाल दानवारनि बिबुंथिनि हेंथायै गोख्रों खुद्रिसारदों बारग' BCF नि मोनबा आदिवासी आफादफोरा। मख'नो गोनांदि मैया क'क्राझार प्रेस क्लाबाव मोनसे खौरांगिरि मेलनि गेजेरजों आदिवासीनि मोनबा आफादनि दैदेनगिरिफ्रा बिशाल दानवारनि बिबुंथिखौ गोख्रों रावजों सोंखारियो। बिशाल दानवारनि बिबुंथिया आदिवासी हारिसाफोरखौ मानगैयै खालामदों होननानै मोनबा आफादनि दैदेनगिरिफ्रा फिनजाथाय खालामो। लोगोसेयैनो बिशाल दानवारा बेबायदि बाथ्रा बुंनायनि थाखाय थोंजों निमाहा बिनांगौ आरो निमाहा बियाब्ला आयेननि राहा लागोन होननानै सांग्रांथि होबावदों। तो আজি আমার রিপোর্টার বন্ধুসকলক ধন্যবাদ দিছোঁ যে আজি আমি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। যিহেতু আজি ৰাতিপুৱাত আসাম টুডে 24/7 চেনেলত দেখা পাইছোঁ, যিহেতু আমাৰ এক্স BCF ৱেলফেয়াৰ ছ'চাইটিৰ যিহেতু প্ৰেছ মিট দিছে, যিহেতু আমাৰ আদিবাসী যিটো ডেভেলপমেণ্ট ৱেলফেয়াৰ কাউন্সিলৰ বিষয়ত, লগতে আমাৰ বিৰছা কামাণ্ডোৰ সংগঠনৰ জন্মলগ্নৰ পৰা হয়তো আমাৰ ডেপুটি চিফ যিটো মানাছত প্ৰেছ মিট দিলে এইটোৰ কাৰণে আহিবলৈ বাধ্য হৈছোঁ। যিহেতু আমি বিৰছা কামাণ্ডো ফালৰ পৰা যিহেতু মই কোকৰাঝাৰ জিলা এক্স কামাণ্ডাৰ হিচাপত মই ক'ব খোজোঁ, যিহেতু সংগঠন জন্ম লগ্নৰ পৰা হয়তো জন্ম দিছিলে আমাৰ ডেপুটি বিশাল ধানোৱাৰ চাহাবে। জন্ম দিয়াৰ পিছত হয়তো সংগঠন মাজতে সি সংগঠন এৰি বাহিৰত আছিলে, আৰু সেইটোৰ কাৰণে আজি যে আমাৰ বিৰছা কামাণ্ডো ফ'ৰ্চৰ এক্স চেয়াৰমেন দুৰ্গা হাঁসদাক কাটৰ মৰা আখ্যা দিছে, লগতে AWDCৰ কাৰ্যবাহী সদস্য দুৰ্গা হাঁসদা মহাশয়ক যিহেতু কি কাম কৰিব বুলি যোধামূৰ্খ বুলি কোৱাত কিন্তু আমি দুখিত। আমি বিৰছা কামাণ্ডো এক্স BCF যিমান সদস্য আছে আমি দুখিত। যিহেতু তেখেত এটা সময়ত আমাৰ প্ৰথমত চিফ, ইয়াৰ পিছত ডেপুটি চিফ, সেই ডেপুটি চিফ কিয় কেনেকুৱা সি হৈছে, চিফৰ পৰা কিয় ডেপুটিত আহিছে যদি সি ইমানেই জনা আছিল, মাজতে কিয় গায়ব হৈছিল, সেইটোৰ কাৰণে মোৰ বহুত দুখ লাগিছে। আমাৰ বিজয় খেচ ওৰফে বিশাল ধানোৱাৰ ওপৰত যিটো মন্তব্য দিছে আমাৰ দুৰ্গা হাঁসদা চেয়াৰমেনক, যিহেতু সি অপমান কৰিছে, যিটো কাটৰ মূৰা আৰু যোধামূৰ্খ কোৱাটো কিন্তু মই বহুত দুখিত। লগতে আমাৰ বিৰছা কামাণ্ডোৰ যিমান আমি অফিচাৰ সদস্য আমি দুখিত। সেইটোৰ কাৰণে আজি যিটো কৈছে যে আমাৰ AWDCৰ CEM যিটো আদিবাসী সমাজৰ কাৰণে কি কাম কৰিব বুলি কৈছে, যিটো 16জনী ছিগনেটৰীৰ ভিতৰত হয়তো 11জনীয়ে চিফ বিচাৰিছিল, ইয়াৰ মাজত হয়তো যিহেতু অসম চৰকাৰে ভাবি চিন্তি বহুত চিন্তা চৰ্চা কৰি হয়তো অভিজ্ঞ ব্যক্তিক সি বাচিবৰ সক্ষম হৈছে, যিহেতু দুৰ্গা হাঁসদা মহাশয়কে যিহেতু CM দিছে। আৰু দিয়াৰ পিছত সি যিহেতু কৈছে যে কি কাম কৰিব, যদি ইমানে সি জানা আছিল আমাৰ বিশাল ধানোৱাৰ চাহাবক, তেনেহ'লে সি নিজে কিয় এজন এইটোৰ এটা ছিগনেটৰী হ'ব কিয় পৰা নাই। নিজৰ বহুত দোষ আছে, মই জানো, সংগঠন মই A to Z জানো। হয়তো জন্ম কৰাৰ পিছত এজন পুতেকক এৰি দিয়াৰ পিছত সংগঠন আলাই আথানি হোৱাৰ পিছত সংগঠন ধৰি ৰাখিছোঁ আমি। আমাৰ সংগঠনৰ অধ্যক্ষ যিহেতু এক্স অধ্যক্ষ যিহেতু দুৰ্গা হাঁসদা চেয়াৰমেন, লগতে মোৰ লগতে মোৰ সতীৰ্থ আমি সংগঠন ধৰি ৰাখিছিলোঁ। সেই সময় এটা সময়ত নাছিল, হয়তো আলোচনাৰ মজিয়ত যিহেতু 2004 চনত আমি আলোচনাত আহিছোঁ, তেতিয়া ইয়াৰ পিছতহে তেখেতক আমি লৈ আনিছোঁ। আৰু ইয়াৰ জেগাত যিহেতু আমাৰ বীৰ সিং মুণ্ডা ওৰফে আমাৰ সুভাষ তিৰ্কী চাহাবক আমি বহাইছোঁ। আৰু আজি সি কি ক'বলৈ ওলাইছে, এইটোৰ কাৰণে মই ধিক্কাৰ দিছোঁ। আৰু আজিৰ পৰা যাতে আমাৰ ডেপুটি হয়তো আমাৰ এক্স BCF ৱেলফেয়াৰ ছ'চাইটি যিহেতু এইটো বেনাৰ লগাই সেইটো কৈছে, কিন্তু আমি আজিলৈকে
ফৰ্মালি আমি বহা নাই এক্স BCF ৱেলফেয়াৰ কমিটি বনোৱাৰ সময়ত আমি প্ৰত্যেক জিলাৰ কামাণ্ডাৰ নাছিলোঁ আমি অনুপস্থিতত বনাইছে আৰু এইটো বেনাৰ এতিয়া ইউজ কৰি আছে এইটোৰ কাৰণে মই যেহেতু অনুৰোধ কৰি আছোঁ যাতে অতি সোনকালে এইটো যাতে আমাক আমি এইটো যিটো কমিটি বনাইছে এইটো সন্তুষ্ট নহয় এইটো যাতে পুনৰ ৰিচাফল হওক আৰু আমি পুনৰ কমিটি লাগিব নহ'লে আমি বেলেগ বিহেদ ব্যৱস্থা বনাবৰ কাৰণে আমি চিন্তা কৰিম লগতে যেহেতু আমাৰ অধ্যক্ষ যেহেতু আছিলে এটা সময়ত সংগঠনৰ এতিয়া হয়তো CAM মহোদয়ক যেহেতু অপমানিত কৰিছে ছ'চিয়েল মিডিয়া যোগেদি আমাৰ এইটোৰ কাৰণে তেখেতে যাতে মাফ খোজক নহ'লে আমাৰ দুৰ্গা হাঁসদা চাহাব CAMক অপমান কৰা মানে চিফ মহোদয়কো অপমান কৰা বুলি মই ভাবিবলৈ টুডে 20 পৰা আখ্যা দিছে আৰু যোধামূৰ্খ কথা ইউজ কৰিছে এইটোৰ কাৰণে কিন্তু সিমানেই যদি সি জানা কিয় CM হ'ব পৰা নাই আমাৰ বিশাল ধানোৱা ডাঙৰীয়াই আৰু সেইটোৰ কাৰণে মোৰ ফালৰ পৰা মই সকিয়নি দি আছোঁ যাতে এইটো লৈ যিহেতু আমাৰ 1400-1500 আমাৰ এডিশ্যনেল সদস্য বা 3000 এডিশ্যনেল সদস্য সিহঁতে পাবৰ কাৰণে আমিও আশাবাদী হয়তো এইটোৰ কাৰণে এইটো কথা বেলেগ কিন্তু এইটো যোধামূৰ্খ আমাৰ CMক কোৱাটো কিন্তু আমি বহুত দুখ হৈছোঁ অনাগত দিনত যদি ইয়াৰ ওপৰত যদি আৰু কিবা এটা কয় তেনেহ'লে আমিও বহি নাথাকিম আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম তেখেতৰ ওপৰত नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन